তোমাৰ লগত থাকি থাকি মোৰ মাথা গৰম হৈ গৈছে গম পাইছা চোৱা তুমি এনেকৈ মোৰ লগত টিকলা টিকলা বস্তুত লাগি নাথাকিবা কি লাগি নাথাকিবা তোমাতকে মোৰ সেই আগৰ গাৰ্লফ্ৰেণ্ডজনী বেছি ভাল আছিল এটলিষ্ট এটা বয়ফ্ৰেণ্ড আছিলে তোমাৰতো 3জন আছে ইছ ৰাম তুমি এনেকৈ মোক ডাউট কৰাৰ কাৰণে মই তোমাৰ লগত থাকিব নোৱাৰা হৈছোঁ বাই এই ৰাখ না এই মিছা মিছি বেয়াকৈ তাইক কৈ দিলোঁ মোৰে গিল্টি ফিল হৈ আছে চৰি কৈ দিওঁ এনেই কাজিয়াখন লগাই দিলোঁ হেল্ল' বেবী আৰাম জাদা ফোন ৰাখ খঙত আছে অলপ দেৰিকৈ ফোন কৰোঁ হেল্ল' প্ৰিয়ংকা চৰি হা ৰক্তিম এটা কথা কওঁ অঁ কোৱা না চোৱা ৰক্তিম তুমি মোৰ লগত এনেকৈ সৰু সুৰা কথাত কাজিয়া কৰি থকা মই আৰু বহুত টৰ্চাৰ পাইছোঁ চ' মোক স্পেচ লাগে কিমান দিনৰ কাৰণে সেইটো মই ক'ম তোমাক মই নিজেই কণ্টেক্ট কৰিম কিন্তু মোক স্পেচ লাগে ঠিক আছে দিয়া ঠিক আছে দিয়া হ'ব দিয়া বাইও নক'লে কি কৰি আছা আছোঁ এনেই ময়ো আছোঁ এনেই ঠিকে আছে দিয়া কিয় ফোন কৰিলা কোৱা 1 উইক হৈ গ'ল প্ৰিয়ংকা না মেছেজ হৈছে না কল হৈছে তোমাৰ আৰু মোৰ মাজত মই তোমাক কি কৈছোঁ মোক স্পেচ লাগে বুলি 1 উইক হৈ গ'ল তো কি হ'ল তোমালোক ল'ৰাবিলাকৰ একেবাৰে ধৈৰ্য নাথাকে মোক আৰু স্পেচ লাগে বাই ধৈৰ্য নাই বোলে মোৰ 1 উইক হৈ গ'ল না মেছেজ হৈছে না কল হৈছে তাইৰ লগত ভাল পাওঁ বে তাই কি কৰি আছা কোৱা কিয় ফোন কৰিছা 1 মান্থ হৈ গ'ল প্ৰিয়ংকা না তোমাৰ লগত মেছেজ হৈছে না কল হৈছে আৰু কিমান স্পেচ লাগে চোৱা মোক আৰু স্পেচ লাগে আৰে ইমান স্পেচ লাগে নে তোমাক তোমালোক ল'ৰাবিলাকৰ একেবাৰে ধৈৰ্য নাথাকে মোক আৰু স্পেচ লাগে বুলি কৈছোঁ নহয় বাই ধৈৰ্য নাই বোলে মোৰ 1 মাহ হৈ গ'ল দেখা নাই না মেছেজ হৈছে না কল হৈছে ভাল পাওঁ বে তাইক 6 মাহ হৈ গ'ল প্ৰিয়ংকা 6 মাহ তোমাৰ ধুনীয়া থোপৰাখন দেখাই নাই মই স্পেচ লাগে আৰে 6 মাহ হৈ গ'ল দেখোন তো কি হ'ল তোমালোক ল'ৰাবিলাকৰ একেবাৰে ধৈৰ্য নাথাকে আৰে বাবা ইমান যদি মই ধৈৰ্য থাকিলে মই এলন মাস্কতকৈ ওপৰ গুচি গ'লো গম পাইছা চোৱা তুমি এনেকৈ কৰি থাকিলে মই কিন্তু ব্ৰেকআপ দি দিম তো কি কৰোঁ এতিয়া মই এনেকৈ ৰখি থাকা মোক স্পেচ লাগে বাই 6 মাহ তাইক মই দেখা নাই কথা পতা নাই মেছেজ কৰা নাই হা ভাল পাওঁ বে তাইক বহুত হৈ গ'ল আজি ৰিলেশ্যনশ্বিপ ভাঙিম নাইবা কেনেকৈ ভাঙিম বে ভাল পাওঁ বে তাইক কি বে ফোন চোন নুঠাই দেখোন ৰিঙে হোৱা নাই দেখোন ব্লক চক কৰি দিলে নেকি হোৱাটছএপত চাওঁ ৰ ডিপিও নাই ফেচবুকত চাওঁ ৰ আবে ইয়াতেও ডিপি নাই ইনষ্টাত চাওঁ ৰ আবে মই ইনষ্টাত নাই দেখোন কি হ'ল গায়ব হৈ গ'ল দেখোন আবে ভাল পাওঁ বে তাইক বটলো কিনিব পাহৰি গ'লো আজি ৰক্তিম দেখোন ভালে আছ আছোঁ ভালে আছোঁ তইতো দিল্লীত গুচি গ'লি নোকোৱাকৈ দিল্লীৰ পৰা আহিও গ'লি নোকোৱাকৈ মই আহি গ'লোঁ আৰু তোৰ খবৰ ল'ব চৰি ইয়াৰ ইয়াতে মানে চিফ্ট ল'লোঁ ন তই কিবা কিবি কামত বিজি থাকিলোঁ অঁ হয় দে বাকী আৰু তই ক কেনেকুৱা চলি আছে লাইফটো চলি আছোঁ আৰু মজাকৈ আৰু তোৰ এজনী গাৰ্লফ্ৰেণ্ড আছিল নহয় প্ৰিয়ংকা কি খবৰ তাইও আছে ভালে আছে অঁ আচ্ছা মইতো তোৰ গাৰ্লফ্ৰেণ্ডক দেখাই নাপালোঁ কেনেকৈ দেখা পাবি তইতো হঠাৎ দিল্লীত গুচি গ'লি নোকোৱাকৈ চুকোৱাকৈ অঁ বে জবৰ কাৰণে যাব লগা হ'ল ন বাকী তই ক বাকী মইতো বিয়া পাতিলোঁ ৱাহ কি ভাল বে তোৰে ভাল বে যোনটো ছোৱালীক ভাল পাইছ সেইটো ছোৱালীকে বিয়া পাতিছ আবে নহয় বে মোৰ গাৰ্লফ্ৰেণ্ডজনী ক'ত গায়ব হৈ গ'ল মই গমেই নাপালোঁ গায়ব হৈ গ'ল মানে একদিন তাইৰ লগত মোৰ একদম বেয়াকৈ কাজিয়া লাগিলে তো তাই ক'লে মোক স্পেচ লাগে স্পেচ দিলোঁ মই তাৰে পিছত কিমান দিনৰ কাৰণে স্পেচ লাগে মোক একো জনোৱা নাই মই ফোন কৰোঁ ফোন নুঠাই 1 মাহ হৈ গ'ল 2 মাহ হৈ গ'ল 3 মাহ হৈ গ'ল 6 মাহ হৈ গ'ল 1 বছৰৰ পিছত দেখোন ফোন মাৰোঁ নালাগে ফোন ব্লক কৰি থৈ দিছে অপায় মোৰো একেই যোনদিনা ছোৱালীবিলাকে ক'ব যে মোক স্পেচ লাগে তই গম পাই গ'লি তোৰ ৰিলেশ্যনশ্বিপ 50-50 ঠিকেই কৈছ তেতিয়াহ'লে তই কাক বিয়া পাতিলি মই তাৰে পিছত এজনী ছোৱালী লগ পালোঁ ইনষ্টাগ্ৰামতে লগ পালোঁ প্ৰিয়ংকা বৰুৱা আৰু তাইকে বিয়া পাতিলোঁ ফটো চটো আছে নেকি মোবাইলত চাওঁ অঁ আছেতো এইটো কেনেকুৱা ধুনীয়া নে ফেণ্টাষ্টিক তই কান্দিছ নেকি কান্দা নাই কাৰণ খুচিৰ আছোঁ এইটো তই ইমান মোৰ ভাল ফ্ৰেণ্ড ইমান ধুনীয়া কইনা এটা পাইছ মই মানে দিলছে মানে খুচ মই তোৰ কাৰণে খুচ থেংক ইউ বে
ক'ত আছে তোৰ বৌ মোৰ বৌ সেই শ্বপিং কৰিব গৈছে নহ'লে তোক চিনাকিয়ে কৰাই দিলোঁ হয় ধুনীয়াকৈ তো তই কেনেকৈ চিনাকি হ'লি মানে প্ৰিয়ংকা বৌৰ লগত তাইৰ লগতো এনেকৈ ইনষ্টাগ্ৰামতেই চিনাকি হ'লে মেছেজ টেছেজ কৰিলোঁ তাইও কৈছিলে মোক একদিন যে তাইৰো বোলে কোনোবা এটা চুতীয়া বয়ফ্ৰেণ্ড আছে বৈদ্য হাৰামী তই মোক বিশ্বাস নকৰিলি হে তাৰপিছত তাৰে পিছত কি কথা চথা পাতিলোঁ কথা পাতি ভালো লাগিল তো বিয়া পাতি ল'লোঁ তোৰ আগৰ গাৰ্লফ্ৰেণ্ডে জানে নেকি যে তোৰ বিয়া হৈছে বুলি তাইৰ লগতো মোৰ কণ্টেক্টে নাই তাই ব্লক কৰি থৈছে দেখোন গমেই নাপায় তাই খুব ভাল পায় গাৰ্লফ্ৰেণ্ডক ভাল পায় বয়ফ্ৰেণ্ডক ভাল পাই থাকক তাইকে বিয়া পাতিব হ'লেও এটা ছেকেণ্ড অপশ্যন যে এইক যদি মই নোৱাৰোঁ ক'ত থাকে তাই কোন তোৰ গাৰ্লফ্ৰেণ্ডজনী সুন্দৰপুৰ কোনখিনি শেৱালিপথ হাউচ নম্বৰ 16 কিয় তাই বয়ফ্ৰেণ্ড আছে নেকি বয়ফ্ৰেণ্ড নাই চাগে গম নাপাওঁ ঠিক আছে দে মোক গৈ থাকোঁ বাই হা আবে ৰ ক'ত যা অলপ আড্ডা মাৰিব ইমান দিনৰ পিছত লগ পাইছোঁ আবে এটা আৰ্জেণ্ট কাম ওলাইছে গম পাইছা আৰ্জেণ্ট কাম সেই কামটো সেই জাগাটোত যাব লাগিব গম পাইছা আৰ্জেণ্টলি যাব লাগিব বুজিছ পিছত কল কৰিম হা বাই 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 ক'ত বা যায় ই